আপোনালোকৰ ঘৰতো বাৰু উত্তৰে চৰু বা পাকঘৰ আছে নেকি? নমস্কাৰ, মই পূজা পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ। আগৰে পৰা ডাকৰ বচন মতে উত্তৰে চৰু হ'ব লাগে বুলি কয়। সেইকাৰণে অসমৰ প্ৰায়ভাগ লোকৰ ঘৰতে উত্তৰে চৰু হোৱা দেখা পোৱা যায়। কিন্তু বাস্তুশাস্ত্ৰ মতে উত্তৰে চৰু থকাটো বা জুই ব্যৱহাৰ কৰাটো শুভ নহয় বুলি কোৱা হয়, কিয়নো উত্তৰ দিশে জল তত্ত্ব থাকে। যদি উত্তৰ দিশত আমি পাকঘৰ বনাওঁ বা তাত আমি জুই ব্যৱহাৰ কৰোঁ, তেতিয়া জল তত্ত্বটো দুৰ্বল হোৱাৰ লগতে অগ্নি তত্ত্বও দুৰ্বল হৈ পৰে। তাৰ ফলত ফাইনেন্সিয়েল চিষ্টেমটো ডাউন হোৱাৰ উপৰিও সুযোগ সুবিধাৰ ক্ষেত্ৰতো সমস্যাই দেখা দিব পাৰে। ধন্যবাদ। আপোনালোকৰ ঘৰতো বাৰু উত্তৰে চৰু বা পাকঘৰ আছে নেকি? নমস্কাৰ, মই পূজা পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ। আগৰে পৰা ডাকৰ বচন মতে উত্তৰে চৰু হ'ব লাগে বুলি কয়। সেইকাৰণে অসমৰ প্ৰায়ভাগ লোকৰ ঘৰতে উত্তৰে চৰু হোৱা দেখা পোৱা যায়। কিন্তু বাস্তুশাস্ত্ৰ মতে উত্তৰে চৰু থকাটো বা জুই ব্যৱহাৰ কৰাটো শুভ নহয় বুলি কোৱা হয়, কিয়নো উত্তৰ দিশে জল তত্ত্ব থাকে। যদি উত্তৰ দিশত আমি পাকঘৰ বনাওঁ বা তাত আমি জুই ব্যৱহাৰ কৰোঁ, তেতিয়া জল তত্ত্বটো দুৰ্বল হোৱাৰ লগতে অগ্নি তত্ত্বও দুৰ্বল হৈ পৰে। তাৰ ফলত ফাইনেন্সিয়েল চিষ্টেমটো ডাউন হোৱাৰ উপৰিও সুযোগ সুবিধাৰ ক্ষেত্ৰতো সমস্যাই দেখা দিব পাৰে। ধন্যবাদ।